শেষ হৈ গ'ল আজি দেৱতাৰ কুলৰ গৌৰৱ কাৰ্তিক পৱন আদি যত দেৱগণ বন্দী হ'ল দানৱৰ হাতে নাই নাই মোৰ ৰথ নাই মোৰ কোনো সাৰথি কোনে আজি মোক কৰিব সহায় কে ভাবিছ ইন্দ্ৰ অকলে অকলে ৰণক্ষেত্ৰ এৰি এনেদৰে তুমি কতে অসহি পলাই শুনা ইন্দ্ৰ দিওঁ মই হেতু উপদেশ বিনা যুদ্ধে বিনা প্ৰতিবাদে দানৱৰ দাসত্ব মানি কৰা তুমি বন্দিত্ব গ্ৰহণ দানৱ পাৰিবা পাৰিবা ৰজা হ'ব তুমি দানৱৰ অন্ধকাৰাগাৰে নাভাবিবি ভুল তই মনত যি আশ কৰি আছ সেই আশা পূৰ্ণ হ'ব বুলি বিদ্যাধৰ প্ৰথমে ৰং কৰি বুজি ল কাৰ কিমান শক্তি বাস্তন্তে এই হকে হাতৰ পৰা জয় দানৱৰাজ বিদ্যাধৰ জয় দানৱৰাজ বিদ্যাধৰ জয় মহাবীৰ লৈ যোৱা ইন্দ্ৰকে ওৰে অন্ধকাৰাগাৰে দৈত্যবীরগণ আজি হন্তে স্বর্গ অধিপতি বেত্তা সকলোকে শুনোৱা অধিক দেৱৰাজৰ হিংসাখনে কৰি আৰোহণ প্ৰথমে বিচাৰ কৰিম ভক্তি হত্যা অধমিদ্ৰাক লৈ আহা দেৱগণক মোৰ সন্মুখত লৈ আহোঁ বন্ধু দেৱতাক নকৰি পলম
দেবরাজ ইন্দ্ৰ বন্ধি তুমি আজি দানৱৰ হাতত কুটিল চাতুৰি খেল যি ভুল কৰিছিল দেৱতাই অতীতত তাকেই খুৱৰি কটাব লাগিব তুমি মোৰ অন্ধকাৰাগাৰে তথাপিও দেৱতাক কৰা দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা যদি খোজা মোৰ চৰণত অৱশেষত মুক্তি পাবা তুমি মুক্তি পাব আজি যত বন্ধি দেৱতা এটা কথা ৰাখিবি মনত দেৱতাই কেতিয়াও স্বীকাৰ নকৰে দানৱৰ দাসত্ব নষ্ট হোৱা পাছত জীৱনাই কৰা অহংকাৰ হিগাৰাই কেতিয়াও নহয় সিংহ অমৰ মণ্ডলী প্ৰধানী সময় তোমালোকক শেষ খোজক কোৱা দানৱৰ দাসত্ব মানি কৰা নে নকৰা তেন্তে শুন বিত্তখৰ সকলো দেৱতা হৈ মই জনাইছো শ্ৰীকালক নকৰে সেৱা মদপি সিংহই তেন্তে আৰু দুখ নাই দৈত্যৰ দৈত্যবীৰগণ মানসিক অত্যাচাৰ কৰা দেৱতাক পচন্দ চাবুকৰ কোবত ধৰাশীল কৰা অমৰ মণ্ডলীক দেৱতাৰ ৰক্তৰে ৰঞ্জিত হওক আজি দেৱতাৰ ৰাজসভা অমৰাৱতীপুৰ আক্ৰমণ কৰা তুমি দেৱতাৰ কপালে পৃথ হ'ল আজি অমৰত্ব দেৱ সমাজৰ হে প্ৰভু এই দেৱগণক কৰা উদ্ধাৰ নাহে আজি ভগৱন্ত দেৱতাৰ মুক্তিৰ বাবে অৱশেষত মুক্তি পাবি যদি অনুগ্ৰহ কৰ দেৱতাৰে বৃত্তাসুৰৰ সন্মুখত বৃত্তাসুৰে কৰিছা দেখ সকলো দেৱতা স্বৰ্গৰ পৰা যদিহে দেখো স্বৰ্গে দেৱতা মোক নাপাবি নিষ্ঠাৰ এইবাৰ দানৱৰ হাতত দৈত্যবীৰগণ মোকলাই দিয়া বান্ধোন দেৱতাৰ বাহিৰ কৰি দিয়া দেৱগণক স্বৰ্গৰ পৰা আজি হন্তে স্বৰ্গ ৰজা বৃত্তা ଏବେ মই যাওঁ বিশ্ৰাম কক্ষ